নমস্কাৰ। আজি মই পানীলাওৰ খাৰ বনাম। ইয়াৰ বাবে মই পানীলাও লৈছোঁ, তাৰপিছত মাছ লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ওলকবি এটাও এনেদৰে কাটি ল'ব পাৰে। তাৰপিছত গোটেইখিনি কাটি লৈ কেৰাহীত এনেদৰে মই তেল বহাই দিছোঁ। তাৰপিছত তেল গৰম হোৱাত মাছৰ মূৰখিনি দি দিছোঁ। মাছৰ মূৰখিনি এনেদৰে ভাজি লৈ যেতিয়া ভজা হ'ব তাত পিঁয়াজ দিছোঁ। আপোনালোকে ইয়াত পাঁচফোৰণ দিব পাৰে। তাৰপিছত মই এই কাটি লোৱা পানীলাওখিনি ইয়াত ঢালি দিছোঁ আৰু ইয়াত কেঁচা জলকীয়া, হালধি, অকণমান চৌদা দিব আৰু পানী আৰু নিমখ দি এনেদৰে ঢাকনি মাৰি থ'ব। ঢাকনি গুচালে আমাৰ পানীলাওৰ খাৰ ৰেডি হৈ যায়। এনেদৰে অকণমান লৰাই দিব। তাৰপিছত গৰম গৰম ভাতৰ লগত ইয়াক খাবলৈ বৰ ভাল হয়।